ইনষ্টাগ্ৰামৰ অচিনাকি ল'ৰাজন নাম আছিল কনষ্টেণ্টলি আনপ্ৰেডিক্টেবল। বাহ, কি ইউনিক। প্ৰথম চাউনিতে তোমাৰ প্ৰেমত পৰিলোঁ। নাজানো কি যাদু কৰিলা তুমি। দুচকু দেখোন তোমাৰ প্ৰফাইলৰ পৰা আঁতৰিবই নোখোজে। তোমাক দেখাৰ পৰা মনটো কিবা যেন ভাল লাগি আছে। বোধহয় খাটাং তোমাৰ প্ৰেমত পৰিলোঁ। নাজানো, তোমাৰ আন কোনোবা হয়তো থাকিবও পাৰে, কিন্তু মই তোমাক ভাল পাই পেলাইছোঁ। নাজানো কিয়। তোমাৰ বিষয়ে আগপিছ নজনাকৈয়ে তোমাৰ প্ৰেমত পৰিছোঁ। চাগৈ এটুকুৰা চুম্বকহে তুমি, যাৰ আকৰ্ষণেই মোক ব্যাকুল কৰি তোলে বাৰে বাৰে তোমাৰ কথা জানিবলৈ। তুমি কি কৰিছা, ক'ত থাকা, তোমাৰ গাৰ্লফ্ৰেণ্ড আছে নে নাই, এক্সেট্ৰা এক্সেট্ৰা। প্ৰথম হাইতে উফ, কি আছে তোমাৰ মাতত, যাৰ এষাৰ মাততেই বৰফৰ টুকুৰাৰ দৰে গলি যাওঁ মই। আচ্ছা, তোমাৰ এটা কথা মনত পৰিলে আজিও পাগলৰ দৰে হাঁহো মই। কি জানা? এই তুমি যে সুধিছিলা মই ক'ৰ হয় বুলি, মই অসমৰ বুলি কোৱাত তাৰ উত্তৰত তুমি কৈছিলা মিচিকীয়া হাঁহি মাৰি, অসমীয়া কথা কৈছা যদি অসমৰে হ'বা নিশ্চয়। ধেৎ তেৰি, মনে মনে বৰ লাজ পাইছিলোঁ, যদিও মই হাঁহি এটা মাৰিয়েই থৈ দিলোঁ। কি যে আকৰি মই। এদিন যেতিয়া গম পালোঁ আচলতে তুমিও মোক লাইক কৰা, সঁচা কৈছোঁ, মনে মনে বহুত ফূৰ্তি লাগিছিল মোৰ, কাৰণ মনতে ময়ো তোমাকেই বিচাৰোঁ যে। তুমি প্ৰপ'জ কৰোঁতে অলপ অভিমান নেদেখুৱাকৈও নথকা নহয় পিছে। এতিয়া আৰু আগৰ নিচিনা অভিমান নকৰোঁ দিয়া। এতিয়া মই সুখী ইনষ্টাগ্ৰামৰ সেই অচিনাকি ল'ৰাজনৰ লগতে। নে কি কোৱা মোৰ পাগলটো?